হেল্ল' ফ্ৰেণ্ডছ, আজি লৈ আহিছোঁ নতুন এটা ভিডিঅ'। তো এইটো ভিডিঅ'ত আপোনালোকে চাব ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰে 2024। তো ফাৰ্ষ্ট অফ অল আপোনালোকে আপোনাৰ মোবাইলত বা লেপটপত ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব। ক্ৰোমত যাই কিনে ESI আছাম বুলি চাৰ্চ কৰিব। ESI আছাম চাৰ্চ কৰি ফাৰ্ষ্টত যিটো আপোনাৰ ৱেবছাইট আহিব, লিংক খোল খাব, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে যিটো আপোনাৰ PDF ইলেক্টৰ ৰুলছ বুলি লিখা আছে, সেইটোত আপোনালোকে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে PDF ইলেক্টৰ ৰুলছ ফৰ দ্য ইয়াৰ 2024, তো এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ইয়াতে মোৰ বৰপেটা চিলেক্ট কৰিছোঁ। তো আপোনালোকৰ যিটো এছেম্বলি হয়, এছেম্বলিটো চিলেক্ট কৰিব। তো আমাৰ এছেম্বলিটো হ'ল চেঙাটো চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনাক ৰিজনেল লেংগুৱেজটো দিব, অসম বুলি। ইয়াতে আপোনাৰ কেপচাটো ফিল কৰিব। এইটো এই বক্সত আপোনালোকে ভৰাই দিব। মই ইয়াতে ফিল কৰি আছোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব। এক মিনিট ৰ'ব, মোৰ ছাবমিট বাটনটো অহা নাই, মই আকৌ এইটো পেজটো খুলিব লাগিব। তো ঠিকে আছে বন্ধুসকল, তো ইয়াতে আপোনালোকৰ ছাবমিট বাটনটো নাহে। তো এইটো আপোনালোকে এইখিনি ফিল আপ কৰাৰ পিছত এইখিনি যদি ধুনীয়াকৈ ফিল আপ কৰিছে, আপোনালোকৰ ঠিক ঠাকে আছে, তেনেহ'লে তলত আপোনালোকে পেজটো খোল খাই যাব। এইটো পেজ খোল খাই যাব। তো এইটো পেজ খোল খাই গ'লে, তো ইয়াতে আপোনালোকৰ যিটো হেৰি আছে, যিটো আপোনাৰ ভোটৰ চেণ্টাৰ হয়, তো সেইটো আপোনালোকে চাব কোনটো হয়। তো ইয়াতে ডিগ্ৰী পাথাৰ, LP স্কুল, এনেকুৱা আপোনালোকৰ যিটো চেণ্টাৰ থাকিব, তো সেইটো চেণ্টাৰত আপোনালোকে ড্ৰাফ্ট ৰুলত ক্লিক কৰিব। আপোনালোকে ড্ৰাফ্ট ৰুল আছে ন, এইটোত আপোনালোকে ডাউনলোড বাটনটো আছে, তো ইয়াতে ক্লিক কৰিলে আপোনালোকে ভোটাৰ লিষ্টটো মোবাইলত ডাউনলোড হৈ যাব। তো এনেকৈ আপোনালোকে ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰি 2024। তো এতিয়া চাব, আপোনালোকে নতুন এটা হেৰি ওলাইছে, ভোটাৰ ID নতুন ডিজিটেল এটা কাৰ্ড ওলাইছে। আপোনালোকৰ PDF ওলাব পাৰিব। তো সেইটো দেখাই আছোঁ কেনেকৈ কৰিব পাৰে। ইয়াতে যাব, ইয়াতে হেৰি কৰিব, ভোটাৰ্ছ পৰ্টেল বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ফাৰ্ষ্টৰ যিটো লিংক খোল খাব, সেইটোত ক্লিক কৰিব। সেইটো লিংকত ক্লিক কৰিব। লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে চাব, ইয়াতে পিক ডাউনলোড, তো এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰিলে আপোনালোকৰ মোবাইল নম্বৰটো খুজিব বা পাছৱৰ্ডটো খুজিব। পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে ইয়াতে কেপচাটো ফিল কৰি দিব। এইটো ধুনীয়াকৈ ইয়াতে ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ৰিকুৱেষ্ট OTP ক্লিক কৰিব। OTP ক্লিক কৰাৰ পিছত আপোনালোকৰ ভোটাৰ আইডিখন ডাউনলোড হৈ যাব। তো এনেকৈ আপোনালোকৰ 2024ত নতুনকৈ ভোটাৰ আইডিখন ডাউনলোড দিব পাৰে। নতুনকৈ আপডেট হৈছে, PDFটো আপোনালোকে মোবাইলত ডাউনলোড হৈ যাব, সেইটো আপোনালোকে ওলাব পাৰে যদি বিচাৰি আছে। তো আজিৰ কাৰণে এইখিনিয়ে বন্ধুসকল।
যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' ফিউচাৰত পোৱাৰ কাৰণে। থেংক ইউ, বাই বাই।